হেল্ল' ফ্ৰেণ্ডছ, বহুত দিনৰ মূৰত আকৌ এটা নতুন ভিডিঅ'লৈ মোৰ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো আৰম্ভণি কৰিছোঁ চৰাইবাহী পাঁচালিৰ পৰা। আজি গৈ আছোঁ জগন্নাথ মন্দিৰ আৰু ডিব্ৰুগড় ক'ত যাব পাৰোঁ চাওঁ। গৈ লওঁ আগতে জগন্নাথ মন্দিৰলৈ। মোৰ লগত আছে গুলচন আজি, আৰু আমি গৈ আছোঁ ভাস্কৰ 220 আৰু এতিয়া পেট্ৰলটো ভৰাই লওঁ ইয়াত। পেট্ৰল পাম্পটো যিহেতু নতুন পেট্ৰল পাম্প, ইয়াতে ভৰাই লওঁ। পেট্ৰল ভৰোৱা হৈ গ'ল। এতিয়া পটাপট যাব লাগে, পটাপট চাব লাগে। এতিয়া পাই গ'লোহি খনিকৰ চাৰিআলি। খনিকৰ চাৰিআলিৰ পৰা বকুললৈ মানে পূব চাইডে যাব লাগিব। এই যে আপোনালোকে ৰঙা ৰঙাকৈ দেখিছে, সেইখন হৈছে খনিকৰ পাৰ্ক। আৰু আমি ফাইনেলি পালংহি জগন্নাথ মন্দিৰ। বাইকখন পাৰ্কিং কৰি লওঁ, তাৰপিছত জগন্নাথ মন্দিৰ দেখাই আছোঁ। আৰু পাৰ্কিং ফ্ৰী দিয়ে, ইয়াত কোনো পইচা নলয়। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল ডিব্ৰুগড় সোণোৱাল বা বিজু ব্লগছ। আজি আহিলোঁ আমি জগন্নাথ মন্দিৰলৈ। অহাৰ কোনো প্লেনিং নাছিলে, মানে ঘপকৈ হৈ গ'ল। ই ক'লে মানে মোক কেমেৰামেন যোনে ধৰি আছে, দেখাই দিম আৰু পিছত। এই ক'লে কি জগন্নাথ মন্দিৰলৈ যাম কৰি আছিলে এদিন, তো পিছবেলা টাইমত ভাল লাগে বুলি। তো আজি ওলাই আহিছোঁ। তো জগন্নাথ মন্দিৰ পিছফালে আছে জগন্নাথ মন্দিৰটো। আহিছোঁ এতিয়া, অলপ পিছত ইয়াত দৰ্শন কৰি পেলাই চাম ভালদৰে আৰু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। বাকী কিনো ক'ম, বহুত দিন ভিডিঅ' দিয়া নাই, তো কেনেকুৱা হয় চাবচোন। এতিয়া মই আছোঁ হনুমান মন্দিৰ। এইটো হনুমান মন্দিৰ হয়। তাৰ ওচৰে পাজৰে কি আছে জানো, মই ভালকৈ আহি পোৱা নাই, এবাৰহে আহিছিলোঁ। তো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আজি 2-3টামান জেগা দেখাম বুলি ভাবিছোঁ। বগীবিল ফালে যাম বুলি ভাবিছোঁ, আৰু বকুল বাইপাছ যিটো আজি অ'পেনিং কৰিছে সেইটো চামগৈ বুলি ভাবিছোঁ। কি হয় পিছত দেখা যায়। তো বহুত মানুহ হৈছে, তো মানুহৰ আগত ক'বলৈ ইমান লাজ লাগে, তথাপিতো ট্ৰাই কৰিছোঁ। তো কেনেকুৱা লাগিছে, মোৰ পিছে আহি থাকক। জগন্নাথ মন্দিৰ দেখাবলৈ আহিছোঁ আপোনালোকক। এইটো চাইডে আছে লক্ষ্মী মন্দিৰ। উঠি যাব পাৰি। আৰু ইয়াৰ মেইন মন্দিৰটোৰ এইটো চাইডে আছে আপোনাৰ লক্ষ্মী মন্দিৰ। লক্ষ্মী মন্দিৰ চাওক, লক্ষ্মী মন্দিৰ। আপোনাৰ হৈছে ৰামৰ দৰবাৰ।
পূজা চলি আছে এতিয়া আমি চাওঁ এতিয়া ইয়াৰ পিছত ক'ত যাওঁ তো ওলাই আহিছিলোঁ বগীবিল ফালে যাম আৰু বকুল বাইপাছ দেখাম বুলি ভাবিছিলোঁ তো গধূলি হৈ গ'ল বহুত তো কি কৰোঁ চাওঁ এতিয়া তো যিমানখিনি দেখাব পাৰোঁ আপোনালোকক দেখুৱাম তাৰপিছত ইয়াৰ বাহিৰৰ দৃশ্য এইটো আৰু ধুনীয়া ধুনীয়া পিকচাৰ আছে আৰু আপোনালোকে যদি আহিছে জগন্নাথ মন্দিৰ তেতিয়াহ'লে এবাৰ ক'বচোন আপোনালোকে গোটেই মন্দিৰটোত মানে কি মন্দিৰ আছে কি নাই তো চবে চোৱা নাই চাগে মেইন মন্দিৰটোত আহে আৰু ফটো মাৰে আৰু সেনেকৈ গুচি যায় মোৰ মতে সেনেকুৱা লাগে ময়ো মানে আগতে এবাৰ আহিছিলোঁ তো সেনেকুৱা হৈছিলে মানে মই আহোঁ আৰু কি বুলি কয় ফটোটো মাৰোঁ সেই ফটো চটো মাৰোঁ পূজা কৰোঁ আৰু গুচি যাওঁগৈ খালি ছাইডত চোৱা নাছিলোঁ এবাৰহে আহিছিলোঁ তো এবাৰ আহিছোঁ আপোনালোকক দেখুৱাইছোঁ অলপকৈ যিমানখিনি পাৰোঁ তো মাত্ৰ আমি ওলালোঁ এতিয়া জগন্নাথ মন্দিৰৰ পৰা এতিয়া বগীবিললৈ যাম তো কি হয় চাওঁ বগীবিলত গৈ তো বগীবিলত দেখামগৈ আৰু জগন্নাথ মন্দিৰলৈ আহিবৰ কাৰণে মই মানে মোৰ কিছুমান ছাবস্ক্ৰাইবাৰ আছে মোৰ ফলোৱাৰ্ছ আছে মানে হিন্দী সিহঁতে মানে অসমীয়াত নাজানে মানে সিহঁতে সুধি থাকে মানে অলপ হিন্দীত ভিডিঅ' বনাবা বুলি কয় সেইকাৰণে সিহঁতক কৈ দিছোঁ आप लोग जगन्नाथ मंदिर में आने के लिए फास्ट डिब्रूगढ़ आना पड़ेगा डिब्रूगढ़ आने के बाद आप खनिकर सरियल से बकुल बाईपास जाने वाला हाईवे आपको पकड़ना पड़ेगा और बकुल खनिकर से ज़्यादा नहीं होगा आपको 8 से 9 1 किलोमीटर पकड़ लीजिए 1 किलोमीटर जैसा होगा उसका बाद आप जगन्नाथ मंदिर पहुंच जाएगा এই বহুত দিন ভিডিঅ' চিডিঅ' নাই দিয়া সেইকাৰণে এনেই লাইভ এটাকে কৰি চাওঁচোন লাইভো দি পোৱা নাই বগীবিল আহি পালোহি আৰু এতিয়া বগীবিলৰ নাজাৰা আপোনালোকে চাওকচোন কেনেকুৱা মজা লাগিছে এইফালে চেলফি মাৰিবৰ কাৰণে চেলফি ষ্টিক বিচাৰি ফুৰিছে নাই পোৱা মই কাঢ়ি আনিলোঁ তো অলপ পিছত মানে এইটো ভিডিঅ' কি আৰু পিছতহে হ'ব লাইভ দিম বুলি ভাবিছোঁ ফাৰ্ষ্ট টাইম মই লাইভ আহিম ইউটিউবত কেতিয়াও আহি পোৱা নাই চাওঁ পাৰোঁ নে নোৱাৰোঁ চেষ্টা কৰিম বাৰু লাইভ আহি পেলাই বগীবিল দেখাবলৈ আপোনালোকক তো দেখাবলৈ চেষ্টা কৰিম মানে এইটো লাইভটোতো হৈ যাব বাৰু ভিডিঅ'টো পিছত হ'ব তথাপিতো মানে কৈ দিছোঁ আৰু তো এলেনে ফোন কৰিছিলে মানে এলেনক ফোন কৰিছিলোঁ দুলীয়াজানত ছাত্ৰ সন্থাৰ কিবা মিটিং পাতি আছিলে তাত গৈছে নেকি বুলি যদি গৈছে ময়ো যাম বুলি ভাবিছিলোঁ কাৰণ এনেই আছোঁ এইকেইদিন বৰ হৈ গৈছোঁ ভিডিঅ' এটা এনেই সৰু মুখে বনাই চাওঁ বা বুলি ভাবিছোঁ কি হয় চাওঁচোন এইমাত্ৰ ঘৰ পাইছেহি তো আজি 69.6 কিলোমিটাৰ তো আজি ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব যদি ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব